মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ওচৰলৈ আজি এটি নতুন পাঠ লৈ আহিছোঁ। যিহেতু তোমালোক বৰ্তমান চতুৰ্থ ষান্মাসিকলৈ উত্তীৰ্ণ হৈছা, গতিকে চতুৰ্থ ষান্মাসিকৰ তোমালোকৰ অসমীয়া বিভাগৰ অনাৰ্ছ তোমালোকৰ কাকত এখন লাগে, আৰু সেই কাকতখন হৈছে তোমালোকৰ গদ্যৰ, আমাৰ অসমীয়া গদ্যৰ বিষয়ে লাগে। আৰু এই অসমীয়া গদ্যৰ তোমালোকৰ যিখন কাকত আছে, সেই কাকতখন হৈছে C10 কাকত তোমালোকৰ, আৰু গুৰু পাঠ্যক্ৰমৰ ভিতৰুৱা এই কাকতখন তোমালোকৰ অসমীয়া বিভাগৰ গুৰু পাঠ্যক্ৰমৰ ল'ৰা ছোৱালী এই কাকতখন পঢ়িব লাগে। আৰু ইয়াত তোমালোকে পঢ়িব লাগিব বিশেষকৈ অসমীয়া গদ্যৰ বিষয়ে। যিহেতু তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত ইতিমধ্যে অসমীয়া সাহিত্যৰ বুৰঞ্জী পঢ়ি আহিছা, গতিকে অসমীয়া সাহিত্যৰ বুৰঞ্জী যেতিয়া তোমালোকে পঢ়িছিলা, তেতিয়া গদ্যৰ আভাস নহ'লেও আমাৰ অসমীয়া ভাষাটোৰ উদ্ভৱৰ পিছত কেনেধৰণে অসমীয়া সাহিত্যই বিকাশ লাভ কৰিলে সেই সকলোবোৰ তোমালোকে গম পাইছিলা। গতিকে তোমালোকৰ সেই কথাখিনি এইবাৰ অলপ হ'লেও কামত আহিব। এই পেপাৰখনৰ লগত তোমালোকৰ অলপ মিল আছে বুলি মই এইকাৰণে ক'ম, কাৰণ অসমীয়া গদ্যই কিহৰ দ্বাৰা বিকাশ হৈছে? অসমীয়া সাহিত্যতেই বিকাশ হৈছে। গতিকে সাহিত্যখিনি যিহেতু তোমালোকে ইতিমধ্যে বিভিন্নগৰাকী লেখকৰ বিষয়ে বা বিভিন্ন যুগৰ বিষয়ে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ যুগ বিভাজন যেনেধৰণে আছিলে, সত্যনাৰায়ণ শৰ্মাই কৰিছিলে, সেই সকলোবোৰ যুগ বিভাজনত তোমালোকে প্ৰতিগৰাকী লেখকৰ বিষয়ে নিৰ্দিষ্ট এটা যুগত এগৰাকী লেখকে কেনেধৰণে নিজৰ সাহিত্যৰ দ্বাৰা অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছিলে, তোমালোকে সেইখিনি নিশ্চয় আগতে পঢ়ি আহিছা, মনত আছে বুলি ধৰি লৈছোঁ। গতিকে সেই কাকতখনৰ লগত সংগতি ৰাখিয়ে তোমালোকৰ এই গদ্যৰ উদ্ভৱ, অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ, এই তোমালোকৰ পাঠখন পেপাৰখন C10 পেপাৰখন এইবাৰ তোমালোকক দিছে। গতিকে এই পেপাৰখনত তোমালোকৰ ফাৰ্ষ্ট ইউনিটটো হৈছে অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ। গতিকে অসমীয়া গদ্য কেনেধৰণে উদ্ভৱ হৈছিলে বা অসমীয়া গদ্যৰ বিকাশ কেনেধৰণে হৈছিলে, সেই সম্বন্ধে আমি ইয়াতে জানিব লাগিব। ইতিমধ্যে মই তোমালোকক কৈছোঁৱে যে ফাৰ্ষ্ট ছেমিষ্টাৰত তোমালোকে যিখন ফাৰ্ষ্ট পেপাৰ C1 পেপাৰ পঢ়িছিলা, সেই পেপাৰখনত অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ যুগ বিভাজন পঢ়ি আহিছিলা। গতিকে সেই যুগ বিভাজনটো তোমালোকে এই পেপাৰখনলৈও মনত ৰাখিবা। বুজি পাইছানে? ইয়াৰ কিয় কাৰণ কৈছোঁ মই? কাৰণটো হৈছে যে সেই যুগ বিভাজন অনুসৰি আমি অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ যুগসমূহক যেনেধৰণে বিভাজন কৰিছিলোঁ, অসমীয়া সাহিত্যক যেনেধৰণে যুগ বিভাজন কৰিছিলোঁ, সেই যুগসমূহৰ জৰিয়তে আমি এতিয়া গদ্যৰ বিকাশৰ কথা বা উদ্ভৱৰ কথাও ইয়াতে আলোচনা কৰিব পাৰোঁ। কাৰণ সেই সময়তে যিসকল সাহিত্যিকে তেওঁলোকৰ সাহিত্য ৰচনা কৰিছিলে, সেই সাহিত্যসমূহৰ বিষয়ে তোমালোকে পঢ়ি আহিছা। গতিকে সেই সাহিত্যসমূহৰ গদ্য কেনেকুৱা আছিলে বা গদ্যবোৰ তেওঁলোকে কেনেধৰণে ব্যৱহাৰ কৰিছিলে, আমাৰ পুৰণি অসমীয়া গদ্য কেনেকুৱা আছিলে, অসমীয়া সাহিত্যৰ গদ্য কেনেকুৱা আছিলে, বা ইয়াক আমি কেনেধৰণে গদ্যৰ বিকাশ কৰিছোঁ বা বিকাশত আমাৰ অসমীয়া গদ্যই কেনেধৰণে সহায় কৰিছে, কোনজন লেখকে সহায় কৰিছে, বা বৰ্তমানৰ আমাৰ অসমীয়া সাহিত্যৰ বা অসমীয়া গদ্য কেনেধৰণৰ ৰূপ এটা বৰ্তমান লাভ কৰিছে, সেই সকলোবোৰ তোমালোকে এই কাকতখনত পঢ়িব লাগিব। গতিকে মই তোমালোকক আৰম্ভণিতে আভাস দিম আজি অসমীয়া গদ্যৰ উদ্ভৱৰ বিষয়ে। তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, তেতিয়াহ'লে তোমালোকে মোক মেছেজ বা তোমালোকে ইয়াতে কমেণ্ট কৰিলেও মই তোমালোকক সেই প্ৰশ্নৰ উত্তৰ নিশ্চয় দিম। গতিকে নেক্সট চাবা অসমীয়া গদ্যৰ উদ্ভৱ কেনেকৈ হৈছে, সেইখিনি কথা তোমালোকক মই থুলমূলকৈ আজি ইয়াতে ক'ম। আধুনিক ভাৰতীয় প্ৰাদেশিক ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাতে গদ্যৰ প্ৰচলন প্ৰাচীন। এইটো তোমালোকে নিশ্চয় জানা যে অসমীয়া ভাষা হৈছে প্ৰাচীন আমাৰ আধুনিক ভাৰতীয় প্ৰাদেশিক ভাষাসমূহৰ ভিতৰত অসমীয়া গদ্যৰে বিকাশ আমাৰ প্ৰথমতেই হৈছে বা গদ্যৰ প্ৰচলন প্ৰথম হৈছে। অসমীয়া ভাষাৰ গদ্যৰ বুনিয়াদ পোৱা যায় আমি প্ৰথম ক'ৰ পৰা পাওঁ? অসমীয়া ভাষাৰ আমি গদ্যৰ বিকাশ বা বিকাশ বুলি নকওঁ, উদ্ভৱৰ কথা যিহেতু কৈ আছোঁ মই, গতিকে কেনেধৰণে আৰম্ভণি হৈছে সেই কথাখিনি আমি ক'ব পাৰোঁ। তাম্ৰশাসন, শিলালিপি, মৌখিক সাহিত্য, এইকেইটা মই সাধাৰণভাৱে বিভাজন কৰিছোঁ। উদ্ভৱৰ ক্ষেত্ৰত বিভিন্ন সমালোচকে বিভিন্ন ধৰণৰ বিভাজন কৰিছে, মোৰ দৃষ্টিত এইকেইটাই মই প্ৰথমতে বিভাজন কৰি দেখুৱাবলৈ বিচাৰিছোঁ তোমালোকক। আমাৰ প্ৰথমতে মই কওঁ যে আমি মনৰ ভাৱ কেনেধৰণে প্ৰকাশ কৰোঁ। আমি মনৰ ভাৱ মুখেৰে
কথা কৈ প্ৰকাশ কৰোঁ প্ৰথমতে তেনেকেই চলিছিলে কিন্তু যেতিয়াৰ পৰা আমাৰ লিখিবলৈ আমি লিখিব নাজানো যেতিয়া আমি ধৰি লোৱা তোমালোকে যে আদিম অৱস্থাত আমি মুখেৰেও কথা ক'ব নাজানো তেতিয়াও কিন্তু লিপিৰ আৱিৰ্ভাৱ হৈছিলে অৰ্থাৎ ফটো আঁকি মাটিত হ'লেও আঁকি বা আমাৰ শিলত আঁকি হ'লেও তেতিয়া বুজাই দিছিলে যে আমি বৰ্তমান কি কৰিবলৈ যাওঁ যে জন্তু এটাৰ ছবি আঁকি দেখুৱাইছে যে আমি এইটো স্বীকাৰ কৰিবলৈ যাওঁ গতিকে তেতিয়াৰ পৰাই লিপিৰ আৱিৰ্ভাৱ হৈছে বুলি আমি ক'ব পাৰোঁ বা গদ্যৰ আৱিৰ্ভাৱ হৈছে বুলি ক'ব পাৰোঁ যিহেতু আমি অসমীয়া গদ্যৰ উদ্ভৱৰ বিষয়ে কৈ আছোঁ গতিকে আমি সেই লিপিসমূহৰ বিষয়ে ক'বলৈ নাযাওঁ তাৰ বিভিন্ন আমাৰ ভাৰতীয় লিপিসমূহ আছে যিসমূহ এতিয়াও সংৰক্ষিত হৈ আছে গতিকে প্ৰথমতে আমি ক'ব লাগিব যে তাম্ৰ শাসনৰ যুগত আমাৰ যে তামৰ ফলিসমূহৰ নিদৰ্শন আহিছিলে বা আছে এতিয়াও আছে সেই তামৰ ফলিসমূহত লিখা গদ্যকো আমি এই উদ্ভৱৰ ক্ষেত্ৰত ধৰিব পাৰোঁ অসমীয়া গদ্যৰ উদ্ভৱৰ ক্ষেত্ৰত ইয়াৰ উপৰিও শিলালিপিৰ কথাও কওঁ যে তোমালোকে উমাচল লিপি বা গছতল শিলালিপি বা কানাই বৰশী বোৱা শিলালিপি এইবোৰ শিলালিপিৰ নিশ্চয় নাম শুনিছা তোমালোকে এইবোৰ শিলালিপিত যিবোৰ সেই সময়ৰ নিৰ্দিষ্ট সময়ৰ তোমাৰ ৰজা মহাৰজাসকলে তেওঁলোকৰ বিভিন্ন কথাসমূহ এই লিপিসমূহত আবদ্ধ কৰি থৈছে এতিয়াও আমি এই লিপিসমূহ পাওঁ কানাই বৰশী বোৱা শিলালিপি উত্তৰ গুৱাহাটীত আছে উমাচল লিপিও গুৱাহাটীত আছে তোমাৰ উমাচল পাহাৰত আছে গতিকে আমি এইবোৰ লিপিৰ কথা ক'ব পাৰোঁ যে সেই সময়ত এতিয়াৰ নিচিনা কাগজ কলম ওলোৱা নাছিলে যাৰ দ্বাৰা মানুহে লিখিব পাৰিছিলে যিহেতু ওলোৱা নাছিলে কিন্তু লিখিবতো লাগিব কিছুমান কথা গতিকে তেতিয়া কি লিখিছিলে তামৰ ফলিত লিখিছিলে যিটো তাম্ৰ শাসনৰ যুগ বুলি কোৱা হয় অৰ্থাৎ অসমীয়া ভাষাৰ উদ্ভৱ যেতিয়া অসমীয়া ভাষাই প্ৰাদেশিক ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাই গদ্যই জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰিছিলে বা তেতিয়া লিখিবলৈ অসমীয়া হিচাপে বৰ্তমান আমি এইটো যিটো পাওঁ ভাষা সেইটো নহয় একদম তাত বিকাশৰ ক্ষেত্ৰত মই তোমালোকক কওঁ গতিকে তাম্ৰ শাসনত আমি প্ৰতিলিপি পাওঁ উদ্ভৱৰ ক্ষেত্ৰত শিলালিপিসমূহো যদি আমি পঢ়োঁ ইয়াতো আমি পুৰণি অসমীয়া গদ্যৰ বিকাশ দেখিবলৈ পাওঁ ইয়াৰ পিছত মৌখিক সাহিত্যৰ কথা এইবোৰ কৈছোঁ যে মন্ত্ৰ সাহিত্যত আমি আংগিকভাৱেহে নিদৰ্শন পাওঁ মৌখিক সাহিত্য বুলি কোৱাৰ লগে লগে তোমালোকৰ মনত উদয় হ'ব পাৰে যে মৌখিক সাহিত্যটো মুখে মুখে প্ৰচলিত ইয়াত লিপিৰ কেনেকৈ প্ৰচলন হ'ব পাৰে সেইকাৰণে মই তাম্ৰ শাসন আৰু শিলালিপিৰ পিছত মৌখিক সাহিত্যক স্থান দিছোঁ কাৰণ মৌখিক সাহিত্য আমাৰ সকলোবোৰ লিখিত সাহিত্যৰ বহুত আগতেই আছিলে আমাৰ যুগ বিভাজনৰ গতিকে মৌখিক সাহিত্যক মই কিয় স্থান দিছোঁ কাৰণ মৌখিক সাহিত্য যিবোৰ মন্ত্ৰপুথি আছে বা বিভিন্ন বিষয়ক তন্ত্ৰমন্ত্ৰৰ পুথিসমূহ আছে এই পুথিসমূহ লিপিবদ্ধ হৈছিলে এটা সময়ত আৰু সেই লিপিবদ্ধ হোৱা যি পুথিসমূহ মন্ত্ৰ সাহিত্য তাত কিন্তু ভাষাটো যদিও আমাৰ অসমীয়া গদ্য পুৰণি অসমীয়া গদ্য আছে কিন্তু তাত আমি একদম সম্পূৰ্ণৰূপে সেইকাৰণে অসমীয়া গদ্যৰ নিদৰ্শন নেপাওঁ যাৰ বাবে মই মন্ত্ৰ সাহিত্যসমূহত বা মন্ত্ৰপুথিসমূহৰ যি অসমীয়া ভাষা আছে তাত আংশিক নিদৰ্শন বুলিহে কওঁ অসমীয়া গদ্যৰ আমাৰ ইয়াৰ পিছত সাধুকথাসমূহ এটা কথা তোমালোকে জানা যে সাধুকথাও আমাৰ মৌখিক হয় নহয় গতিকে মৌখিক সাহিত্যৰ অন্তৰ্গত কৰিছোঁ গতিকে মৌখিক সাহিত্যৰ ভিতৰত এই সাধুকথাসমূহতো আমি অসমীয়া গদ্যৰ ধাৰাটো অব্যাহত থকা দেখিবলৈ পাওঁ যদিও ইয়াকো আমি আংশিকভাৱেহে দেখিব পাৰোঁ বা আংশিকভাৱে নিদৰ্শন থকা বুলি ক'ব পাৰোঁ গতিকে আৰম্ভণিতে মই ক'লোঁ যে এনেধৰণে আমি অসমীয়া গদ্যৰ আৰম্ভণিখিনি কৰিব পাৰোঁ বা বুনিয়াদ আৰম্ভণি ক'ৰ পৰা হৈছিলে অসমীয়া গদ্যৰ আমি ক'ৰ পৰা আৰম্ভ হোৱা দেখিবলৈ পাওঁ বা এতিয়াও আমি প্ৰমাণবোৰ পাওঁ এনেধৰণে বিভাজনবোৰ তোমালোকে কৰি ল'ব পৰা উদ্ভৱৰ ক্ষেত্ৰত ইয়াৰ পিছত মই কওঁ যে আমাৰ প্ৰাশংকৰী যুগৰ কথা তোমালোকৰ এইবাৰ আহিল তোমালোকে যুগ বিভাজন যিহেতু পঢ়ি আছা তোমালোকে নিশ্চয় মনত আছে বুলি মই ধৰি লৈছোঁ গতিকে প্ৰাশংকৰী যুগৰ কথা আহিলোঁ আমি এতিয়া গতিকে প্ৰাশংকৰী যুগৰ অসমীয়া লিখিত সাহিত্যৰ যিহেতু প্ৰথম নিদৰ্শন পোৱা বুলি আমি জানো গতিকে প্ৰাশংকৰী যুগৰ 5গৰাকী কবি আছিলে তোমালোকে জানা গতিকে সেই 5গৰাকী কবিয়ে যিখিনি সাহিত্য ৰচনা কৰিছিলে সেইখিনি আমাৰ কিন্তু কিহত আছিলে পদ্যত আছিলে হয় নহয় যদিও আমি গদ্যৰ বিকাশ বা উদ্ভৱৰ কথা কৈ আছোঁ কিন্তু সেইসমূহ যিহেতু পদ্য বা গীতত আছিলে গতিকে তাত কিন্তু আমি অসমীয়া লিখিত সাহিত্যৰ সম্পূৰ্ণ নিদৰ্শন নেপাওঁ বুজি পাইছানে যদিও তোমালোকৰ মনত ভাৱ হ'ব পাৰে যে বাইদেৱে কৈছে যে আমাৰ লিখিত সাহিত্যৰ গদ্যৰ নিদৰ্শন যিহেতু সেই গদ্যসমূহ সেই তোমাৰ লিখিত সাহিত্যসমূহ গদ্যত নাছিলে পদ্যতহে আছিলে বা গীতত আছিলে মাধৱ কন্দলীৰ ৰামায়ণৰ কথা আমি ক'ব পাৰোঁ তাৰপিছত হৰিশ্চন্দ্ৰ তোমাৰ কি আছিলে এইখন আমাৰ প্ৰাশংকৰী যুগৰ প্ৰথম কবি হেম সৰস্বতীৰ পুথিৰ কথা ক'ব পাৰোঁ
প্ৰহ্লাদ চৰিত্ৰ গতিকে বা হৰগৌৰী সংবাদৰ কথা ক'ব পাৰোঁ বা আমি যুদ্ধ কাব্য কেইখনৰ কথা ক'ব পাৰোঁ হৰিবৰ বিপ্ৰৰ গতিকে এইসমূহ কিন্তু কিহত লিখা নাছিলে গদ্যত লিখা নাছিলে কিহত লিখিছিলে গীত বা পদ্যত লিখিছিলে গতিকে যিহেতু গীত বা পদ্যত লিখিছিলে গতিকে এইসমূহত আমি অসমীয়া গদ্যৰ উদ্ভৱৰ বা অসমীয়া গদ্যৰ নিদৰ্শন নেপাওঁ ইয়াৰ পিছলৈ আহোঁ আমি যে প্ৰাশংকৰী যুগৰ পিছত শংকৰী যুগৰ কথা আমি ক'ব পাৰোঁ যে 16শ শতিকাত মহাপুৰুষ শংকৰদেৱৰ হাততে আমি অসমীয়া গদ্যৰ শুভাৰম্ভ ঘটা বুলি ক'ব পাৰোঁ যদিও অসমীয়া গদ্যৰ জনক কিন্তু শংকৰদেৱ নহয় মই সেইটো পিছলৈ ক'ম যে অসমীয়া কিয় নকওঁ আমি শংকৰদেৱক অসমীয়া গদ্যৰ জনক বুলি যদিও তেখেতৰ হাততেই আমাৰ গদ্যৰ শুভাৰম্ভণি ঘটিছিলে কাৰণ প্ৰাশংকৰী যুগৰ লিখিত সাহিত্যসমূহ পদ্য বা গীতত আছিলে কিন্তু মহাপুৰুষ শংকৰদেৱৰ যিহেতু আমাৰ অসমীয়া সাহিত্যৰ যদিও তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য আগত লৈ তেওঁৰ ধৰ্ম প্ৰচাৰৰ কাৰণে এখন নাম ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ সাহিত্যসমূহ ৰচনা কৰিছিলে কিন্তু সেইসমূহ সাহিত্যত যদিও তেওঁ গদ্যৰ ব্যৱহাৰ কৰিছিলে সেই গদ্য কিন্তু কি নাছিলে সম্পূৰ্ণৰূপে অসমীয়া গদ্য নাছিলে তোমালোকে জানা মই পিছৰ পইণ্টটো দিছোঁ গতিকে শংকৰদেৱৰ যদিও হাতত আমি কি কওঁ যে অসমীয়া গদ্যৰ শুভাৰম্ভণি ঘটে ক'ত ঘটে শংকৰদেৱে মই যে ইয়াতে কৈছোঁ শংকৰদেৱৰ হাততে অসমীয়া গদ্যৰ শুভাৰম্ভণি ঘটে হয় ঘটে কিন্তু আংশিকভাৱে ঘটে তেওঁৰ গদ্যখিনিতো তোমালোকে উল্লেখ কৰিব পাৰিবা এইখিনি কথাও যে মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা তেওঁৰ অংকীয়া নাটৰ গদ্যতহে আমি কি পাওঁ যে অংকীয়া নাটত তোমালোকে জানা যে যিটো কাহিনী ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেওঁ যিবোৰ নাট ৰচনা কৰিছিলে সেইবোৰক অংকীয়া নাট বুলি কোৱা হৈছিলে গতিকে অংকীয়া নাটৰ তেওঁ কথাসূত্ৰ আৰু সংলাপ দিছিলে আৰু শ্লোকসমূহো আছিলে শ্লোকসমূহতো সংস্কৃতে আছিলে কথাসূত্ৰ আৰু সংলাপৰ মাজত বিশেষকৈ সংলাপত তেওঁ যিটো ভাষা ব্যৱহাৰ কৰিছিলে সেই ভাষাটো যদিও ব্ৰজাৱলী আছিলে তাত কিন্তু আমি সাধাৰণভাৱে আংশিকভাৱে অসমীয়া গদ্যৰ অলপ হ'লেও নিদৰ্শন পাওঁ সেইকাৰণে আমি শংকৰদেৱৰ হাততে অসমীয়া গদ্যৰ শুভাৰম্ভণি ঘটা বুলি কওঁ যদিও শংকৰদেৱ কিন্তু অসমীয়া গদ্যৰ জনক নহয় সেইখিনি কথাও তোমালোকে মনত ৰাখি থৈ দিবা মই নেক্সট শ্লাইডখনত ক'ম কাৰণ শংকৰদেৱে যদিও সকলোবোৰ তেওঁ বৰগীত ৰচনা কৰিছিলে নাটক অংকীয়া নাটক ৰচনা কৰিছিলে বিভিন্ন কাব্য ৰচনা কৰিছিলে ভক্তিতত্ত্বমূলক গ্ৰন্থ ৰচনা কৰিছিলে গতিকে তেওঁ সেই সমগ্ৰ সাহিত্যৰ কিন্তু তেওঁৰ ভাষাটো কি আছিলে ব্ৰজাৱলী ভাষা আছিলে কাৰণ তেওঁ ভাবিছিলে যে সাধাৰণ মানুহে সেই সময়ত যিটো আমাৰ অসমীয়া ভাষা কৈছিলে তাৰ দ্বাৰা যদি কৃষ্ণ কথাসমূহ আলোচনা কৰা হয় কৃষ্ণৰ তত্ত্বসমূহ ব্যাখ্যা কৰা হয় তেতিয়াহ'লে সেই তত্ত্ব কথাসমূহৰ কিছু মূল্য হ্ৰাস পাব বুলি তেওঁ অনুমান কৰিছিলে যাৰ বাবে ব্ৰজাৱলী এটা কৃত্ৰিম সাহিত্যিক ভাষা তোমালোকে জানা ব্ৰজাৱলী ভাষাটো গতিকে দুটা ভাষাৰ সংমিশ্ৰণত মৈথিলী ভাষা আৰু পুৰণি অসমীয়া ভাষাৰ সংমিশ্ৰণত ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰিছে শংকৰদেৱে গতিকে তেওঁ ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিলে যাৰ বাবে মই যে এইখিনি কৈছোঁ যদিও শুভাৰম্ভণি ঘটে কিন্তু শংকৰদেৱক আমি অসমীয়া গদ্যৰ জনক বুলি ক'ব নোৱাৰোঁ নেক্সট চাবা তোমালোকে আমি তেতিয়াহ'লে অসমীয়া গদ্যৰ জনক বুলি কাক ক'ম 16শ শতিকাতে শেষ ভাগত কোন আৱিৰ্ভাৱ হৈছিলে ভট্টদেৱ হয় নহয় অৰ্থাৎ তেওঁৰ সম্পূৰ্ণ নামটো আছিলে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য অৰ্থাৎ তেওঁক আমি ভট্টদেৱ বুলিও চিনি পাওঁ গতিকে এই ভট্টদেৱৰ হাততেই অসমীয়া গদ্য এটা নিৰ্দিষ্ট ৰূপ লাভ কৰে বুলি জনা যায় আৰু ভট্টদেৱকে অৰ্থাৎ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য এওঁকে কি বুলি কোৱা হয় যে অসমীয়া গদ্যৰ জনক বুলি কোৱা হয় তোমালোকৰ প্ৰশ্ন আহে অসমীয়া গদ্যৰ জনক কোন তেতিয়া তোমালোকে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ নাম লিখিব লাগিব আৰু কেতিয়াবা তোমালোকৰ এনেধৰণেও আহে যে ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি তেতিয়া তোমালোকে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য গতিকে 1 নম্বৰৰ প্ৰশ্ন এই কথাখিনি তিনিটা লুকাই আছে তোমালোকে সেইখিনিও মনত ৰাখিবা গতিকে এতিয়া আমি ক'বলৈ হ'লে যে শংকৰদেৱৰ পিছতে আমাৰ 16শ শতিকাৰ শেষ ভাগত যিগৰাকী সাহিত্যিকে তেওঁৰ কলমৰ দ্বাৰা তেওঁৰ চৰ্চাৰ দ্বাৰা সাহিত্য সৃষ্টি কৰিছিলে সেই সাহিত্যসমূহতে আমি অসমীয়া গদ্যই এটা নিৰ্দিষ্ট ৰূপ লাভ কৰে বুলি বা গদ্যৰ উদ্ভৱ হয় বুলি এটা ক'ব পৰা যায় তেওঁ কি লিখিছিলে তেওঁ লিখিছিলে কথা ৰামায়ণ কথা ভাগৱত আৰু কথা ৰামায়ণ কথা ৰত্নাৱলী আৰু কথা গীতা গতিকে তেওঁ যি তিনিখন শাস্ত্ৰ লিখিছিলে অৰ্থাৎ শাস্ত্ৰ বুলি এইকাৰণে কৈছোঁ কাৰণ তিনিওখন আছিলে ভগৱানৰ শ্ৰীকৃষ্ণৰ কথা আৰু তিনিখনতে তেওঁ তিনিওখনৰ জৰিয়তে তেওঁ কি কৰিছে যে
কথাত ব্যৱহাৰ কৰিছে অৰ্থাৎ আমাৰ সেই সময়ত সময়খিনিত অসমীয়া মানুহৰ যিটো ভাষা আছিলে সেই ভাষাত তেওঁ সেই তিনিওখন লিখিছে আৰু তেওঁ আৰম্ভণিতেই লিখিছে যে স্ত্ৰী ক্ষুদ্ৰ সকলোৱে বুজি পোৱাকৈ তেওঁ ইয়াৰ ভাঙনি কৰিছে, ভাগৱতৰ ভাঙনি কৰিছে, গীতাৰ ভাঙনি কৰিছে, ৰত্নাৱলীৰ ভাঙনি কৰিছে। গতিকে এই তিনিখন যিহেতু আমাৰ একেবাৰে তত্ত্বগধুৰ সংস্কৃত গ্ৰন্থ আছিলে, গতিকে তেওঁ সেই সময়ৰ অসমীয়া ভাষাত তেওঁ এই তিনিখন কথাত তেওঁ ভাৱানুবাদ কৰিছিলে বুলি ক'লেও ভুল নহ'ব। তেওঁ লিখিছিলে, যাৰ দ্বাৰা আমাৰ এই তিনিখন গ্ৰন্থৰ প্ৰণেতা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ হাততে অসমীয়া গদ্যই এটা নিৰ্দিষ্ট ৰূপ লাভ কৰে বুলি জনা যায় আৰু এখেতকেই অসমীয়া গদ্যৰ জনক বুলি কোৱা হৈছে। ইয়াৰ পৰৱৰ্তী সময়ত অসমীয়া গদ্যক আগবঢ়াই নিয়াত সহায় কৰে সত্ৰীয়া গদ্য আৰু বুৰঞ্জীৰ গদ্যই। অৰ্থাৎ তোমালোকৰ মনত নিশ্চয় আছে ফাৰ্ষ্ট ছেমিষ্টাৰত তোমালোকৰ ফাৰ্ষ্ট পেপাৰৰ যিটো শেষৰ ইউনিট আছিলে, পঞ্চম ইউনিটটো আছিলে, তাত আমাৰ এইখিনি কথা পঢ়িব লগা আছিলে। তোমালোকে বুৰঞ্জী সাহিত্য বা তোমালোকৰ চৰিত পুথিৰ বিষয়ে পঢ়িব লগা আছিলে। গতিকে সেই সাহিত্যসমূহত যি ভাষা ব্যৱহাৰ হৈছিলে সত্ৰীয়া গদ্য অৰ্থাৎ চৰিত পুথিৰ গদ্য ইয়াত ধৰা হৈছে। গতিকে সেইসমূহ চৰিত পুথি তোমালোকে জানা যে শংকৰদেৱ আৰু মাধৱদেৱৰ মৃত্যুৰ পিছত তেওঁলোকৰ শিষ্য প্ৰশিষ্যসকলে তেওঁলোকৰ গুণানুকীৰ্তন কৰি যিবোৰ যিবোৰ সাহিত্য সৃষ্টি কৰিছিলে, প্ৰথমতে চৰিত তোলা প্ৰথাৰ পৰা সেই চৰিত পুথিসমূহৰ সৃষ্টি হয়। গতিকে সেই চৰিত পুথিসমূহত প্ৰকাশিত বা উল্লেখিত গদ্যসমূহক আমি অসমীয়া গদ্যই প্ৰথম জন্ম হৈয়ে ইয়াৰ লাহে লাহে এটা নিৰ্দিষ্ট গঢ় ল'বলৈ আৰম্ভ কৰিছে বুলি ক'ব পাৰি পৰ্যায়ক্ৰমে। চৰিত পুথিসমূহৰ কথা মই ইয়াতে ক'লোঁ। ইয়াৰ পিছত আমি বুৰঞ্জীৰ কথা ক'ব পাৰোঁ। বুৰঞ্জীৰ গদ্যসমূহৰ কি হৈছে যে আমাৰ ধুনীয়াকৈ পৰৱৰ্তী সময়ত অসমীয়া গদ্য আগবঢ়াই নিয়াত সহায় কৰিছে। ইয়াৰ লগে লগে আমি ব্যৱহাৰিক পুথিসমূহৰ কথা ক'ব পাৰোঁ। তোমালোকৰ নিশ্চয় মনত আছে ফাৰ্ষ্ট ছেমিষ্টাৰত যিহেতু পঢ়ি আহিছা, হস্তি বিদ্যায়নৱ, তাৰপিছত তোমালোকৰ হস্ত মুক্তাৱলী, অংক আৰ্যা, এনেধৰণৰ যিবোৰ ব্যৱহাৰিক জ্ঞানৰ পুথি আছিলে, ঘোঁৰা নিদান, এইবোৰত যিবোৰ গদ্য ব্যৱহাৰ হৈছিলে সেই গদ্যসমূহে পৰৱৰ্তী সময়ত অসমীয়া গদ্যক আগবঢ়াই নিয়াত সহায় কৰে। ইয়াৰ পিছত তোমালোকে ভাবাচোন অসমীয়া গদ্যই কেনেধৰণে আগবাঢ়ি গৈছে, তোমালোকে মনতেই ভাবা। এইখিনি কথা কিন্তু তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰত মই বাৰে বাৰে কৈ আহিছোঁ, ফাৰ্ষ্ট ছেমিষ্টাৰত সাহিত্যৰ বুৰঞ্জীত অলপ হ'লেও পঢ়ি আহিছা। গদ্যখিনি পঢ়া নাই, সাহিত্যখিনি পঢ়ি আহিছা। বুৰঞ্জীৰ সৃষ্টিৰ পিছত যেতিয়া অসমত কি হ'ল, বহুত সময় তোমালোকৰ আমাৰ অসমীয়া গদ্যই এটা জটিলতাপূৰ্ণ সময় এটা আছিলে। সেই সময়খিনি যিটো সময়ত কি হৈছিলে যে খ্ৰীষ্টান মিছনাৰীসকল অহাৰ আগতে কোন আহিছিলে আমাৰ অসমলৈ, ব্ৰিটিছসকল আহিছিলে। মানক নিৰ্মূল কৰিবলৈ ব্ৰিটিছক আমন্ত্ৰণ কৰি অনা হৈছিলে আৰু ব্ৰিটিছসকল অহাৰ সময়ৰ পৰাই আমাৰ অসমত অসমীয়া ভাষাটো একেবাৰে তোমাৰ চুকৰ ভেকুলি হৈ গ'ল। অৰ্থাৎ অসমীয়া ভাষা ঘৰতহে ব্যৱহাৰ কৰিব পাৰে, স্কুল কোৰ্ট আদালত এইবোৰত ব্যৱহাৰ কৰাৰ পৰা বিৰত হৈ গ'ল। গতিকে সেই কথাখিনি তোমালোকে পঢ়াই আহিছোঁ ইতিমধ্যে, গতিকে সেইখিনিও মনত কৰিবা। আৰু তাৰ পিছতে অসমীয়া গদ্যই তেতিয়াহ'লে কেনেধৰণে বিকাশ লাভ কৰে, মই ইয়াতে অৰুণোদয়ৰ কথা কৈছোঁ। অৰ্থাৎ বুৰঞ্জীৰ পিছতেই আমাৰ কি হৈছে যে অসমীয়া গদ্য এটা আন্ধাৰ কোঠাত সোমাই যোৱাৰ নিচিনা হৈছে। কিন্তু যেতিয়া খ্ৰীষ্টান মিছনাৰীসকলে ধৰ্ম উদ্দেশ্য আগত লৈ খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবে ৭ সাগৰ 13 নদী পাৰ হৈ অসমলৈ আহিছিলে আৰু অসমলৈ তেওঁলোকে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে আহিছিলে, কিন্তু সেই প্ৰচাৰ কৰাৰ উদ্দেশ্যে অসমলৈ আহিলেও তেওঁলোকে কিন্তু অসমত আহি গম পালে যে অসমত অসমীয়া ভাষাই তোমাৰ এলাগী হৈ আছে। অৰ্থাৎ স্কুল কোৰ্ট আদালত এইবোৰত অসমীয়া ভাষা নচলে, বঙলা ভাষা চলে। গতিকে তেওঁলোকে প্ৰথমতে ভাবিলে যে অসমত যিহেতু আমি ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছোঁ, গতিকে অসমীয়া ভাষাটোক প্ৰতিষ্ঠা কৰাত আমি সহায় কৰিব লাগিব, তাৰ পিছতহে আমি ধৰ্ম প্ৰচাৰৰ কথা ভাবিব পাৰিম। তেওঁলোকে তেনেকৈ ভাবিছিলে, যাৰ দ্বাৰা তেওঁলোকে অসমীয়া ভাষাটো আহি আয়ত্ব কৰিছিলে অসমলৈ আহি। আৰু পৰৱৰ্তী সময়ত তেওঁলোকে তোমালোকে জানা যে অৰুণোদয় কাকত অৰ্থাৎ অসমৰ প্ৰথম বাতৰি কাকত, অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰকাশ কৰিছিলে শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা। আৰু এই অৰুণোদয়ৰ যোগেদিয়ে কি হৈছিলে যে আমাৰ অসমীয়া গদ্যই আধুনিক ৰূপ এটা পাইছিলে। আগৰ যিটো মই তোমালোকক ইতিমধ্যে কৈ আহিলোঁ, সেই তোমাৰ বুৰঞ্জী সাহিত্যলৈকে আমি পুৰণি গদ্যৰ ৰূপ এটা পাইছিলোঁ। বা তোমালোকে যেতিয়া পঢ়িবা বাকীখিনি আমাৰ যিহেতু তোমালোকক গদ্যবোৰ লাগে ইয়াতে প্ৰতিটো আমাৰ শাখাৰে, গতিকে তেতিয়া তোমালোকে গম পাবা যে পুৰণি গদ্যৰ আমি
উদাহৰণ বুৰঞ্জীলৈকে দিব পাৰোঁ। তাৰপিছত আমি আধুনিক গদ্যৰ সূচনা ক'ৰ পৰা হোৱা বুলি কৈছোঁ যে অৰুণোদয় কাকতৰ জৰিয়তে হৈছে বা অৰুণোদয় কাকতৰ পৰা আৰম্ভ হোৱা বুলি ক'ব পাৰোঁ। গতিকে অৰুণোদয় কাকত অৰ্থাৎ অৰুণোদয়ৰ জন্ম হোৱাৰ পিছতেই অসমত যেনেধৰণে সূৰ্যৰ উদয় হোৱা বুলি কৈছিলে, নতুন তোমাৰ অৰুণৰ উদয় হোৱা বুলি কৈছিলে, ঠিক তেনেধৰণে অসমীয়া গদ্যও বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰিছিলে, অৰ্থাৎ আধুনিক অসমীয়া গদ্যৰ ৰূপৰ সূচনা হৈছিলে। অৰুণোদয়ত যিবোৰ তোমাৰ প্ৰবন্ধ প্ৰকাশ হৈছিলে, কবিতা প্ৰকাশ হৈছিলে, যদিও এতিয়া আমাৰ বৰ্তমানৰ প্ৰবন্ধ বা কবিতাৰ পৰা বহুত দূৰ নিলগত আছিলে, কিন্তু সেইসমূহেই আধুনিক ৰূপ বুলি ক'ব পৰা গৈছিলে সেই সময়ত, সমসাময়িক সময়খিনিত। গতিকে অসমীয়া গদ্যই এটা নতুন ৰূপ লাভ কৰিলে কেতিয়া? অৰুণোদয় কাকতৰ জৰিয়তে। ইয়াৰ পিছতে ঊনবিংশ শতিকাত প্ৰকাশিত জোনাকী কাকত, অৰ্থাৎ তোমালোকে জানাই জোনাকী কাকত কেতিয়া প্ৰকাশ হৈছিলে? 1889 চনত জোনাকী কাকত প্ৰকাশ হৈছিলে। গতিকে জোনাকীৰ লগত জড়িত তিনিগৰাকী ত্ৰিমূৰ্তিৰ কথা তোমালোকে জানা, কিন্তু মই ইয়াতে লক্ষ্মীনাথ বেজবৰুৱাৰ কথাহে কৈছোঁ, কাৰণ লক্ষ্মীনাথ বেজবৰুৱা আছিলে আমাৰ অসমীয়া সাহিত্যৰথী, ৰসৰাজ বুলিও তেওঁক জনা যায়। গতিকে তেখেতৰ হাততে কি কৰিছে যে আধুনিক অসমীয়া গদ্যই পূৰ্ণতা লাভ কৰিছে। অৰ্থাৎ এই অৰুণোদয়ৰ পিছত যেতিয়া জোনাকী কাকত প্ৰকাশ হৈছিলে, জোনাকী কাকতৰ পৰা আকৌ ৰোমান্টিকতাৰ ভাৱ এটা আহিছিলে, সেইটোও তোমালোকে জানা। গতিকে জোনাকী কাকতত যিবোৰ সাহিত্য সৃষ্টি হৈছিলে, তাৰ দ্বাৰাই আমি আধুনিক গদ্যই ৰূপ লাভ কৰিবলৈ আমাৰ বৰ্তমানৰ যিটো ৰূপ আমাৰ প্ৰায়খিনি মিল আছে এই ৰূপৰ লগত, জোনাকী কাকতৰ লগত। ইয়াৰ পিছতে বিভিন্ন ধৰণৰ আলোচনীসমূহ প্ৰকাশ হ'ল। তাৰপিছত আমাৰ আধুনিক যিবোৰ আমাৰ যুদ্ধোত্তৰ যুগৰ তোমাৰ ৰামধেনুৰ কথা ক'ব পাৰোঁ, আবাহনৰ কথা ক'ব পাৰোঁ, আৰু তাৰপিছত আমি সাম্প্ৰতিক সময়ৰ গদ্যৰ কথা ক'ব পাৰোঁ। গতিকে এনেধৰণে অসমীয়া গদ্যই একেবাৰে আৰম্ভণিৰ পৰা তাম্ৰশাসনৰ পৰা আৰম্ভ কৰি, শিলালিপিৰ পৰা আৰম্ভ কৰি, মৌখিক সাহিত্য মন্ত্ৰপুথি সাধুকথাৰ পৰা আৰম্ভ কৰি আমাৰ অসমীয়া সাহিত্য শংকৰদেৱৰ হাতত, প্ৰাশংকৰীখিনি যিহেতু পদ্য আছিলে বা গীতত আছিলে, সেইখিনিত নধৰোঁ আমি, শংকৰী যুগৰ যিখিনি আমাৰ অংকীয়া নাট আছিলে তাত আমি সাম্যক নিদৰ্শন পাওঁ। ইয়াৰ পৰৱৰ্তী সময়ত ষোড়শ শতিকাৰ শেষ ভাগত ভট্টদেৱৰ হাততেই অসমীয়া গদ্য এটা নিৰ্দিষ্ট ৰূপ লাভ কৰিছিলে বুলি আমি ক'ব পাৰোঁ। তাৰপিছতে পৰৱৰ্তী সময়ত বুৰঞ্জী সাহিত্যৰ কথা ক'ব পাৰোঁ, চৰিত পুথিৰ কথা ক'ব পাৰোঁ, পুৰণি গদ্যৰ ক্ষেত্ৰত, বিকাশৰ ক্ষেত্ৰত। আকৌ তাৰপিছত আধুনিক গদ্যৰ উদ্ভৱ হ'ল বুলি আমি অৰুণোদয়ৰ পিছতে আমি আৰম্ভ কৰিব পাৰোঁ, যে অৰুণোদয়ত আমাৰ আধুনিক ৰূপ এটিৰ, অসমীয়া গদ্যৰ আধুনিক ৰূপ এটিৰ সূচনা হ'ল। ইয়াৰ পিছত আমাৰ জোনাকী কাকতৰ আৰম্ভ হ'ল, আৰু জোনাকীৰ জৰিয়তে আমাৰ সেই আধুনিক ৰূপটো আধুনিক হৈ 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 বৰ্তমান সাম্প্ৰতিক সময় পাইছে। গতিকে তোমালোকৰ আজি অসমীয়া গদ্যৰ উদ্ভৱৰ যিখিনি কথা মোৰ মনলৈ আহিছে, সেইখিনি কথা তোমালোকৰ আগত জনালোঁ। তোমালোকে ভালকৈ চাবা, আৰু তোমালোকে এইখিনিৰ দ্বাৰা যাতে তোমালোকৰ সুবিধা হয় তাৰ কাৰণে মই এনেধৰণে তোমালোকৰ আগত এই পাঠটি আগবঢ়াইছোঁ। গতিকে ইমানখিনিয়ে আছিল। ইয়াৰ পৰৱৰ্তী ক্লাছটোত মই যিহেতু আজি উদ্ভৱৰ বিষয়ে ক'লোঁ, বিকাশৰ বিষয়ে ক'ম, অসমীয়া গদ্যৰ বিকাশৰ বিষয়ে, ইয়াৰ ধাৰাসমূহৰ বিষয়ে মই তোমালোকক ধুনীয়াকৈ আলোচনা কৰি দিম। কিবা বুজি নাপালে মোক সুধিবা তোমালোকে। গতিকে ইমানখিনিয়ে আছিল আজিৰ এই পাঠটি। থেংক ইউ।